সকলোকে আহ্বান জনাইছোঁ। মোৰ নিজৰ জেগা, মই দুৰ্গা কৰোঁ মাজুলীৰ ওচৰতে, মাজুলী ভাল পাওঁ, মৰিগাঁও ভাল পাওঁ, জাগিৰোডো ভাল পাওঁ, কিন্তু মাজুলী এটা বেলেগ মজা এটা আছে, তাত গ'লে গম পাব। নিজৰ বুলি ৱেলকাম টু মাই একমাত্ৰ চেনেল সমুদ্ৰ ব্লগ ফৰ্ম আমাৰ গাঁৱৰ বৰনামঘৰৰ সন্মুখৰ পৰা। এতিয়া বাজিছে 6:30 আৰু আমি গৈ আছোঁ জুবিন গাৰ্গক চাবলৈ তিৱা সাহিত্য সভাত। আৰু জুবিন গাৰ্গ ষ্টেজত উঠিতে হয়তো 12টা বাজিব। আৰু এতিয়া আমি 4 ঘণ্টা 5 ঘণ্টা আগত গৈ আছোঁ চকী পাওঁনে নাই চাবলৈ। আৰু কিবা এটা পালে খাম, ব'লক মোৰ সৈতে জুবিন গাৰ্গ চাবই লাগিব আজি। এইটো সন্মুখত দেখিছে পেণ্ডেলটো, এতিয়া চকী প্ৰায় খালীয়ে আছে, ভৰ্তি হোৱা নাই। আগৰখিনি অৱশ্যে ভৰ্তি হৈছে অলপ আৰু অলপ পিছতে গোটেই চিট ভৰ্তি হৈ যাব, গম পাইছেনে? দাদাটো এতিয়াও অহা নাই, মোৰ সন্দেহ গুৱাহাটীৰ পৰা ওলোৱা নাই নেকি, বাৰু আহিব। আৰু আমি আহি গৈছোঁ কিন্তু দেই চাবলৈ, জুবিন দাটো মেইন ন। সেইটো কাৰণে আমি এনেই টিঘিল ঘিলাই ফুৰিছোঁ বুলি কয় যে, অসমীয়াত কথা এটা আছে, টিঘিল ঘিলাই ফুৰা বুলি কয় যে। এনেই আমি ফিল্ডখনত আহি এনেই মানে এখন পথাৰ এখনত আহি পেলাই টিঘিল খিলাই ফুৰিছোঁ, এয়াই নিজৰ বুলি। ইতিমধ্যে দেখিছে গোটেই পেণ্ডেল ভৰ্তি হৈ গৈছে আৰু গোটেই পেণ্ডেলৰ মানুহ দাদা আহি আছে, চাই থাকক। জুবিন দা মেইন। জুবিন দাৰ মিউজিকৰ মানুহ অলৰেডি আহি গ'ল, দাদাহঁত চব আহি গৈছে, এতিয়া আগত চব ফিটিং কৰি আছে। এতিয়া চব ফিটিং কৰি আছে, দাদা আহিবলৈ বাকী আছে। ইয়াত চাওক পুৰা ফিটিং কৰি আছে তেওঁলোকে। আমি নামা থাকি আমি মাতিও বলে নোৱাৰো ৰাইজক, এতিয়া নামা থাকি লাখ লাখ মানুহ আমাৰ জনপ্ৰিয় শিল্পীক আপোনালোকে চাবলৈ আহিছে। গতিকে আমি ভাল পাইছোঁ, আপোনালোকে শান্তিভাৱে গীত শুনিব। আমাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ভালকৈ গীত পৰিৱেশন কৰিব। আমি ইয়াত মই আৰু আমাৰ কাৰ্যকৰী সভাপতি, উপসভাপতি আৰু সম্পাদকে আছে। গতিকে আজি সাহিত্য সভাত, এই মুকলি সভাত আমি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আজি তেখেতৰ গীতৰ শৰাই আগবঢ়াবৰ কাৰণে মই উদ্বোধন কৰিব ঘোষণা কৰিলোঁ। নমস্কাৰ। প্ৰকৃতিক ধন্যবাদ দিওঁ, ভগৱানক নিদিওঁ। থেংক ইউ। আৰু সকলোৱে ইমান ধুনীয়াকৈ সহযোগ কৰিছে, এটা ধুনীয়া অনুষ্ঠান হৈছে ইয়াত তিৱা ৰাইজৰ। মই তিৱাহঁতত আগতেও আহিছোঁ, জাগিৰোডত কেইবাবাৰো আহিছোঁ, ঘূৰিছোঁ, তেওঁলোকে সংস্কৃতি লগত কৰিছোঁগে। আৰু সকলোকে নতুন বছৰ বহুত বহুত শুভকামনা জনাইছোঁ, অশেষ শুভকামনা মৰম। আৰু সকলোৱে সহযোগ কৰি থাকিব, আমি ভাল ভাল গান কৰি থাকিম, ভাল ভাল চিনেমা কৰি থাকিম। থেংক ইউ জাগিৰোড, থেংক ইউ মৰিগাঁও, থেংক ইউ, লাভ ইউ।
আছে চাউলীয়া কথা কৈছে অঁ জুবিনে কৈ আছে বুলি ভবা নাছিলোঁ কথাটো বহুত ধুনীয়া কথা কৈছে বহুত বছৰ আগতে ওপৰ এইফালে বহুত বছৰ আগতে বান্ধি বনা আছে 7 দিনৰ বিহু হ'ব বহুত কেলে হ'ব বহুত বছৰ বিহু আৰু তুমি কোনটো বুলি বিহু ৰাজে পাতে বিহু ৰাজে পাতিব মংগল এমাহ পাতিব মংগল 2 মাহ পাতিব মংগল ওপৰ ফুৰা বমটো ফুৰা ইয়াত কাৰো বাধ্যবাধকতা নাই আৰু মই মোৰ কাৰণে কোৱা নাই মোৰ বিহু কৰিবলৈ মন নাই মই এৰি নহওঁ চবে বিহু কমাই দিম মোৰ চিলেক্ট কৰিব কিন্তু আমাৰ বাকী আৰ্টিষ্টখিনি তেওঁলোকৰ কাৰণে কৈছোঁ গোটেই অসমৰ যিমান আৰ্টিষ্ট আছে চবৰ কাৰণে হাত চাবই লাগে এতিয়া লাহে লাহে পৰিস্থিতি ভাল হৈছে আকৌ আমি অসমীয়া চিনেমা চাব লাগিব আকৌ সেই আন্দোলন সেই বিপ্লৱ দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেইটো হ'ব লাগিব মিছন চামাৰ যিটো ষ্টাৰ্ট হৈছিলে কাঞ্চনজংঘা তাৰপিছত ৰত্নাকৰ তাৰপিছত কৰোণা আহিলে আগুৱাই নাইকিয়া হ'ল আমাৰ এতিয়া আকৌ আহিব চিনেমা পুষ্পা চলি আছে অসমীয়া চিনেমা কিয় নোৱাৰিব আনুষ্ঠানিকভাৱে কেতিয়া এনাউন্স কৰা নাছিলোঁ ডক্টৰ বেজবৰুৱা এক্টিং কৰিছোঁ ডক্টৰ বেজবৰুৱা আহিব আকৌ আপোনালোকে নাম শুনিছে চাগে বহুত পুৰণা আগৰ ভোজন বৰুৱাৰ চিনেমা অসমৰ ফেমাছ চিনেমা ডক্টৰ বেজবৰুৱা আকৌ বনোৱা হৈছে সেইখন মই এক্টিং কৰিছোঁ ৰাজনীতি আহিব যোদ্ধা আহিব ধুনীয়া ধুনীয়া কিবাখনো চিনেমা আহি আছে সকলোকে আহিব খালি চিনেমা হল আহিব চিনেমা চাব আৰু যদি ইয়াত চিনেমা হল নাই এটা চিনেমা হল বনাব থেংক ইউ মিলাই পেলাই ধৰিলে দিছ মিলা নাছিলে এইকেইটাই পুৱা মিলাই আছে 10 টকা ইঞ্জিনিয়াৰকেইটাও মিলাই আছে মই ল'ম খেলা লাগি যায় বুলি নক'লে ঠাণ্ডা লাগিছে বে ঢোল বজোৱাই দেখা এইখনতে বজাইছে কেচিয়াখনৰ নিচিনা আগুৱা কমোৱা কৰি থাকিলে ফাটি নাযায় এইটো কাৰণে এনেকুৱা লাগে যেন মই মৰিলে গোটেই অসমত ৰাখিবলৈ ভাবিছিলোঁ
জুবিন দাৰ পাৱাৰ চাওক জুবিন দা যোৱাৰ লগে লগে গোটেই মানে পেণ্ডেল খালী হৈ গৈছে আৰু চব মানুহ প্ৰায় ঘৰা ঘৰি গৈছে আৰু গোটেই ফিল্ড ভৰি আছে জুবিন দা গ'লগৈ আৰু আমি এতিয়া যাম জুবিন দাৰ প্ৰগ্ৰাম ইমানতে অন্ত পৰিল আৰু আমি ঘৰা ঘৰি যাবলৈ সাজু হৈছোঁ বাই বাই